নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি অসম স্বাস্থ্য বিভাগ DMEৰ ফালৰ পৰা গ্ৰেড 3ৰ যি নন টেকনিকেল পদ আছিলে সেই পদৰ বাবে অনলাইন আবেদন কৰাৰ অফিচিয়েল নটিচ আহি গ'ল। তো এতিয়াৰ পৰা অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব গ্ৰেড 3ৰ নন টেকনিকেল পদখিনিত। তো অলপ দিন আগতে গ্ৰেড 3 টেকনিকেল পদৰ অনলাইন আবেদন হৈ গ'ল আৰু লগতে এক্সামৰ ডেটো ঘোষণা কৰিলে। তো বহুতো কেণ্ডিডেটে অপেক্ষা কৰি আছিলে বা কমেণ্ট কৰি আছিলে আমাক যে গ্ৰেড 3 নন টেকনিকেল পদখিনিৰ অনলাইন আবেদন কেতিয়াৰ পৰা হ'ব। তো ফাইনেলি আহি গ'ল অফিচিয়েল নটিচ। তো যিখিনি কেণ্ডিডেটে আবেদন কৰা নাছিলে আগতে তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব গ্ৰেড 3 নন টেকনিকেল পদখিনিত, ঠিক আছে। আৰু অতি সোনকালে হয়তো গ্ৰেড 4ৰ পদখিনিৰো অনলাইন আবেদনৰ লিংক এক্টিভেট কৰি দিব। যেতিয়াই লিংক এক্টিভেট কৰি দিয়ে আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম। চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত এতিয়ালৈকে জইন হোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, জইন নাওত ক্লিক কৰি আপোনালোকে জইন হ'ব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ। তো DMEৰ অভাৰভিউটো যদি চাওঁ, পোষ্টটোৰ নাম হৈছে গ্ৰেড 3ৰ নন টেকনিকেল পোষ্ট, ঠিক আছে। ইয়াতে সৰ্বমুঠ পদ আছে 765টা পদ আছে আৰু পাছলৈকে ইনক্ৰিজ কৰাৰ সম্ভাৱনা আছে। আৰু অৰ্গেনাইজেশ্যন নেমটো DME আছাম আৰু লগতে অফিচিয়েল ৱেবছাইটটো dmeassam.gov.in আৰু এপ্লাই প্ৰচেছটো হৈছে অনলাইন। আৰু এইখিনি মন কৰিব, অনলাইন আবেদন আৰম্ভ হ'ব অহা 5 জানুৱাৰী তাৰিখৰ পৰা। 5 জানুৱাৰীৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আৰু ইয়াৰ চেলাৰী হৈছে 14,000 টকাৰ পৰা 70,000 টকা, লগতে গ্ৰেড পে দিছে 8,700 টকা। আৰু ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব নামটো, তেতিয়াহে কিন্তু এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা ইয়াতে দিছে, আনৰিজাৰ্ভ বা জেনেৰেল কেণ্ডিডেটখিনিয়ে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। OBC MOBC হ'লে 18 পৰা 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। SC ST পাৰিব 18 পৰা 45 বছৰ বয়সলৈকে, লগতে PWD কেণ্ডিডেট হ'লে 18 পৰা 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদখিনিত আবেদন কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, নীল, ফ্ৰী হয়, ঠিক আছে। আৰু আমি যদি পোষ্টসমূহৰ ডিটেইলছসমূহ চাওঁ, কিনো গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছিলে, তো ইয়াতে চাওক, ইফালে পোষ্ট দিয়া হৈ আছে আৰু ইফালে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈ আছে। এই গোটেইখিনি পোষ্টৰ ডিটেইলছ আপোনালোকে ডেছক্ৰিপশ্যনত লিংকত গৈ চাব পাৰিব। তো পোষ্টসমূহ আছিলে, প্ৰথমতে যিটো পোষ্ট মুকলি হৈছিলে একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক, LDA, জুনিয়ৰ এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ, লগতে কম্পিউটাৰ অপাৰেটৰ, ৰেকৰ্ড কিপাৰ আৰু ৰেকৰ্ড ক্লাৰ্ক। এই পদখিনিৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HS পাছৰ ইকুইভেলেণ্ট, HS পাছৰ পৰা আবেদন কৰিব পাৰিব, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা ইয়াতে প্ৰয়োজন হ'ব। নেক্সট ড্ৰাইভাৰৰ পদ আছিলে, ইয়াতেও SSLC পাছ আৰু ইকুইভেলেণ্ট বিচাৰিছে, লগতে ড্ৰাইভিং লাইচেঞ্চ ইয়াতে থাকিব লাগিব LMB, যিহেতু ড্ৰাইভাৰৰ পদ। নেক্সট লেবৰেটৰী এছিষ্টেণ্টৰ পদ আছিলে, ইয়াতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত বিচাৰিছে, তেতিয়া আবেদন কৰিব পাৰিব। আৰু লগতে একাউণ্টেণ্টৰ পদ আছিলে, ইয়াতে BCom ডিগ্ৰী বিচাৰিছে আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে। লগতে হেল্থ এডুকেটৰৰ পদ আছিলে, ডিগ্ৰী বিচাৰিছে, যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে এই পদটোত আবেদন কৰিব পাৰিব, লগতে কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজনীয়। নেক্সট ইয়াতে আছিলে ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছিলে, ইয়াতেও হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা আবেদন কৰিব পাৰিব, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা আৰু 1 year ষ্টেনো টাইপিষ্ট ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে ষ্টেনো পদটোৰ বাবে আবেদন কৰিব পাৰিব। লাইব্ৰেৰী এছিষ্টেণ্টৰ পদ আছিলে, য'ত হায়াৰ ছেকেণ্ডেৰীৰ পৰা আবেদন কৰিব পাৰিব, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে। লগতে চাইণ্টিফিক এছিষ্টেণ্টৰ পদ আছিলে, ইয়াতে ডিগ্ৰী ইন ছায়েন্স, লগতে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব লাগিব, তেতিয়াহে কিন্তু এই চাইণ্টিফিক এছিষ্টেণ্ট পদটোত আবেদন কৰিব পাৰিব। তাৰ পাছত আছিলে লাইব্ৰেৰিয়ান, ইয়াতে ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সত বিচাৰিছে, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা ইয়াতে বিচাৰিছে। তাৰ পাছত আছিলে ডাইটিচিয়ান গ্ৰেজুৱেট ইন হোম ছায়েন্সত বিচাৰিছে, লগতে ষ্টেনোগ্ৰাফাৰ পদটোৰ বাবে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আবেদন কৰিব পাৰিব, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা আৰু লগতে 1 year ষ্টেনোগ্ৰাফী ডিপ্ল'মা লাগিব। নেক্সট লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ আছিলে, য'ত হায়াৰ ছেকেণ্ডেৰীৰ পৰা আবেদন কৰিব পাৰিব, লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে, ঠিক আছে। তো এইখিনি হৈছে পদৰ ডিটেইলছসমূহ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কোনটো পদৰ বাবে কি কোৱালিফিকেশ্যন আছে সকলোখিনি চাই ল'ব পাৰিব। এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব লাগিব। চাওক, আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। লিংক ডেছক্ৰিপশ্যনতো দিয়া হৈ আছে, ডাইৰেক্ট লিংকটো, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কিন্তু এতিয়া লিংক এক্টিভেট হোৱা নাই, অহা 5 জানুৱাৰীৰ পৰাহে যিহেতু অনলাইন আবেদন আৰম্ভ হ'ব। তো লিংক এক্টিভেট হোৱাৰ লগে লগে ভিডিঅ' প্ৰভাইড কৰিমেই, চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী, 16 জানুৱাৰীৰ আগতে অনলাইন আবেদন কৰি ল'ব। আৰু ইয়াতে আমাৰ হোৱাটছআপ চেনেলটোত, অফিচিয়েল চেনেলটোত জইন নাওত ক্লিক কৰি জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ পাবলৈ। আৰু অনলাইন আবেদনৰ লিংক এক্টিভেট হোৱাৰ লগে লগে ইয়াতে সংলগ্ন কৰি দিম, তো আপোনালোকে ইয়াৰ পৰা গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটটো আৰু এডভাৰটাইজমেণ্টখন এবাৰ এপ্লাই কৰাৰ আগত ভালদৰে পঢ়ি চাব। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ বন্ধু বান্ধৱীলৈ। আৰু পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।